সোনাপুৰ গাঁও আমাৰ এই বিশেষকৈ আমাৰ এই অঞ্চলৰ 7খন গাঁও BTCত অন্তৰ্ভুক্ত কৰালে দুখীয়া। আচৰিতভাৱে আজি 2-3 দিনমানৰ আগত এখন ভোটাৰ তালিকা ওলালে, তাত আমাৰ গাঁওসমূহ BTRত অন্তৰ্ভুক্ত। যদি আমাৰ গাঁওসমূহ বিনা চৰ্তে বিনা কাৰণত যদি উলিয়াই নিদিয়ে BTRৰ পৰা, ইয়াতকৈ জংকীয় আন্দোলন গঢ়ি তুলিবলৈ আমি হাতত। কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। এইটো কাৰণে আমি পঞ্চায়ত ইলেকশ্যন দিয়াৰ পিছত, পঞ্চায়ত ইলেকশ্যনত সম্পূৰ্ণ ভোটদান কৰাৰ পিছত আমি একেবাৰে গম গতি নোপোৱাকৈ আকস্মিকভাৱে আমাৰ গাঁওসমূহ, আমাৰ এই সোনাপুৰ গাঁও, আমাৰ এই বিশেষকৈ আমাৰ এই অঞ্চলৰ 7খন গাঁও BTCত অন্তৰ্ভুক্ত কৰালে BTRত। আমি কোনো গম গতি পোৱা নাই, আমাক কোনো আগজাননী দিয়া নাই। আমি এই ৰিচেণ্টলি হৈ গৈছে পঞ্চায়ত ইলেকশ্যন, 2-3 মাহ আগত পঞ্চায়ত ইলেকশ্যন হৈ গৈছে। পঞ্চায়ত ইলেকশ্যনত আমি সকলো পাৰ্টীয়ে ভোটদান কৰি জিকাই পঠিয়াইছোঁ। আচৰিতভাৱে আজি 2-3 দিনমানৰ আগত এখন ভোটাৰ তালিকা ওলালে, তাত আমাৰ গাঁওসমূহ BTRত অন্তৰ্ভুক্ত কৰিছে। এই কথাষাৰ আমি গম পাই পেলাই অতি মৰ্মাহত হৈছোঁ আৰু আচৰিত ধৰণে এইটো সোমাইছে। ইয়াত আমি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, ইয়াত নিশ্চয় বিশ্বনাথ জিলা প্ৰশাসনৰ আৰু আমাৰ যি ইলেকশ্যন কমিশ্যনাৰ আছে, এখেতলোকে ভিতৰুৱা কিবা বুজাবুজি কৰি আমাক গম নোপোৱাকৈ গাঁওসমূহ অন্তৰ্ভুক্ত কৰিছে। আমি সেইকাৰণে তীব্ৰ প্ৰতিবাদ কৰিব লগা হৈছে। আমি আৰম্ভণিয়ে কৰিছোঁ, যদি আমাৰ গাঁওসমূহ বিনা চৰ্তে বিনা কাৰণত যদি উলিয়াই নিদিয়ে BTRৰ পৰা, ইয়াতকৈ জংকীয় আন্দোলন গঢ়ি তুলিবলৈ আমি হাতত ল'ম। বিশেষকৈ আমাৰ গাঁওখনত আমি এতিয়া 85 ঘৰ মানুহ আছোঁ। 85 ঘৰ মানুহৰ ভিতৰত 3 ঘৰ মানুহ বড়ো আছে, বাকী 99% অবড়ো, অনাবড়ো। গতিকেলৈ 99% অনাবড়ো থকা গাঁওসমূহ কেনেকৈ কি ধৰণে BTRত অন্তৰ্ভুক্ত কৰিলে আমাক এই চৰকাৰে ইয়াৰ উত্তৰ দিব লাগিব। প্ৰতিবাদ কৰিবলগীয়া হৈছে। বিশেষকৈ আমাৰ এই কিছুদিন আগতে পঞ্চায়তৰ ভোট হৈ গ'ল। অলৰেডি আমি সকলো পঞ্চায়ত ভোট দিছোঁ। পঞ্চায়ত ভোট দিয়াৰ পাছত আজি 3-4 দিনত এটা লিষ্ট ওলাই গ'ল যে আমাৰ গাঁওসমূহ BTRত অন্তৰ্ভুক্ত হৈ গ'ল। আমাৰ এখন ৱাৰ্ডত 5খন গাঁও আৰু এখন ৱাৰ্ডত এখন গাঁও, এনেকৈ মানে আমাৰ লগভগ আমাৰ ইয়াত 7খন গাঁও অলৰেডি সোমাই গৈছে। এই 7খন গাঁও অতি শীঘ্ৰে মানে BTRৰ পৰা আমাক আঁতৰাই BTR লিষ্টৰ পৰা কাটি আমাক যেনেধৰণে আগত পঞ্চায়তত আছিলে, ঠিক তেনেধৰণে আমাক পঞ্চায়তত মানে সংস্থাপন দিব লাগে। আমাৰ ৰাইজক, আমাৰ জনসাধাৰণক ভাল ধৰণে আমাকো সুখ শান্তিৰে আমাক জীয়াই থাকিবলৈ আমাকো অধিকাৰ দিয়ক চৰকাৰে। আমি সেই দাবীৰেই আজি প্ৰতিবাদ কৰিছোঁ আৰু ভৱিষ্যতলৈও কৰিম। আমাৰ যেতিয়ালৈকে BTRৰ পৰা কৰ্তন নকৰে, আমি আন্দোলন মানে আজি আৰম্ভ কৰিছোঁহে। আমি ইয়াতকৈ আৰু জংঘী আন্দোলন কৰিম। হয় আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিম, হয় আমি ধৰ্মঘট কৰিম। 2026 যি মানে বিধানসভা ইলেকশ্যন আহিব, হয়তো আমি সেই সময়লৈকে আমি ভোট বৰ্জন কৰাৰো সিদ্ধান্ত আমি হাতত এই ব্যৱস্থাও আমি গ্ৰহণ কৰিম বুলি আমি বাধ্যতা হৈছোঁ।